ASDC KNCA lapen KSA tum longli aron kimi kasimara puthak phuluni sarkulo phisa thengno kache song padupon phaikuni ni phaing kora ke thomarni ada por phaik ke ba por malompen phuluni constituency long kedo phuluni revenue sarkulo phisa sai hema thengno ASDC KNCA lapen KSA tum chelang petpen kache song padupon non por karbi anglong autonomous council kachari pon BJP a sarkar pen longli mate midwanam ke pabat pik pen ajok pen nangana kisung dokokji athing long aswatum ki duk dera tum saide midu ke pabat pik pute konat pensi ki piun jia jakong dopo lasila so ke pabat apot puthot kaya tenga son pachido nang jimate ke pabat along chekroi dun thekthi pusi kache song pon along hang taram pon lapen bangso anam ke pajum nang jia puthak isi lotok jirpen phuluni revenue circle ARO ari deng pi pajir pon phuluni pen probin taro nang ke palia birta malong news বিশেষকে জুন মাহৰ এই বছৰৰ 2023 চনৰ জুন মাহৰ 25 তাৰিখে কাৰ্বি আংলং অটোনমাস কাউন্সিলে নতুন ভূমি এটা প্ৰৱৰ্তন কৰিছে ভূমি নীতি এটা প্ৰৱৰ্তন কৰিছে গতিকে এই ভূমি নীতি যদি আমি সঁচাকৈ চাব যাওঁ তেতিয়াহ'লে কাৰ্বি আংলঙত বসবাস কৰা যিসকল খিলঞ্জীয়া ইয়াৰ উপৰি যিসকল দুখীয়া খাতি খোৱা লোক যিসকল খেতি কৰা মানুহ তেওঁলোকক ভূমিহীন কৰি দিয়াৰ এটা পলিচি তেওঁলোকে লৈছে বুলি আমি ক'ব খোজোঁ কাৰণ কাৰ্বি আংলং অটোনমাস কাউন্সিলে তেওঁলোকে তিনিটা ভাগত বিশেষকৈ যিটো কৰৰ নীতি সেইটো তেওঁলোকে বলবৎ কৰিছে A ক্লাছ B ক্লাছ C ক্লাছ তেনেকুৱা মাটিবিলাক তেওঁলোকে ভাগ কৰি পেলাই তাৰপাছত টাউন এৰিয়া তাৰপাছত ৰুৰেল এৰিয়া বুলি তেওঁলোকে মানে হেৰি ডিফাৰেঞ্চিয়েট কৰি পেলাই তেওঁলোকে বিভক্ত কৰি পেলাই গোটেই মানে কৰৰ বোজাটো ৰাইজৰ ওপৰত জাপি দি দুখীয়া মানুহক তেওঁলোকে ভূমিহীন কৰি দিব খোজা হৈছে প্ৰথমতে আপুনি চাওক টাউন এলেকাত তেওঁলোকে ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছে প্ৰত্যেক বিঘাই তেওঁলোকে 10 লাখকে নিৰ্ধাৰণ কৰিছে আৰু এই এতিয়া কথাটো হ'ল 10 লাখত যদি আপুনি 1 বিঘা মাটিৰ মূল্য হয় সেই ঠাইত সেই টাউন এলেকাবিলাকত আপুনি 1 বিঘা মাটিৰ পটা পাবৰ কাৰণে আপুনি 30% অটোনমাস কাউন্সিলক দিব লাগিব গতিকে 30% হ'লে কিমান হ'ব 10 লাখৰ 3 লাখ টকা হৈ আছে গতিকে এতিয়া বিঘাই প্ৰতি আমাৰ মানুহে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা টাউনত বসবাস কৰিবৰ কাৰণে তেওঁলোকে 3 লাখ টকাকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা মাটি কিনিব লাগিব ইয়াৰ উপৰি 10 লাখটো মূল্য আছে সেইটো বেলেগ ইয়াৰ পিছত ৰেচিডেন্সিয়েল পাৰপাছৰ কাৰণে টাউন এলেকাবিলাকত ৰেচিডেন্সিয়েল পাৰপাছৰ কাৰণে তেওঁলোকে 20% নিৰ্ধাৰণ কৰিছে গতিকে 10 লাখৰ যদি 20% হয় তেতিয়া 2 লাখ টকা হৈ আছে তাৰ মানে এতিয়া আমাৰ ৰাইজে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰাহে মাটি কিনিব লাগিব এতিয়া আপুনি 3 লাখ টকাকে 2 লাখ টকাকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আপুনি এতিয়া মাটি কিনিব লাগিব প্ৰিমিয়াম অৰ্থটো তাতেই লুকাই আছে ইয়াৰ পিছতে আপুনি চাওক টাউন এলেকাবিলাকত এতিয়া মানে যিটো খাজানা আগতে যিটো মাটিৰ খাজানা আমাৰ মানুহে 3 টকা 5 টকা দিছিলে এতিয়া এই নতুন ভূমি নীতিটোৱে টাউন এলেকাবিলাকত তেওঁলোকে খাজানাৰ নিৰিখ 1200 টকালৈ তেওঁলোকে বৃদ্ধি কৰিলে ফাৰ্ষ্ট ক্লাছৰ 1200 টকা তাৰপাছত বি ক্লাছৰ তেওঁলোকে 1000 কৰিছে তাৰপাছত চি ক্লাছ তেওঁলোকে 800 টকা কৰিছে তাৰপাছত গাঁও এলেকাবিলাকতো ফাৰ্ষ্ট ক্লাছৰ মাটিৰ খাজানা তেওঁলোকে 600 টকা 400 টকা তাৰপাছত 800 টকা পৰ্যন্ত তেওঁলোকে খাজানাৰ নিৰিখ তেওঁলোকে বৃদ্ধি কৰি দিছে যিটো দুখীয়া মানুহৰ কাৰণে সাধাৰণ খেতি কৰা ৰাইজৰ কাৰণে কেতিয়াও সম্ভৱ নহয় গতিকে আমি হজুৰে দাবী উত্থাপন কৰিছোঁ কাৰ্বি আংলং অটোনমাস কাউন্সিলে 2023 চনৰ 25 জুন তাৰিখে নিৰ্ধাৰণ কৰি দিয়া যিটো ভূমি নীতিৰ তথা মাটিৰ ওপৰত কৰৰ যিটো নিৰিখ সেই ভূমি নীতি তেওঁলোকে উঠাই ল'ব লাগিব অন্যথা আজি আমি আৰম্ভ কৰিছোঁ যোৱাকালি দীপুৰ পৰা আমি আৰম্ভ কৰিলোঁ আজি ফুলনিত অনুষ্ঠিত হৈছে ইয়াৰ পিছত নিৰৱচ্ছিন্নভাৱে আমি ক্ৰমান্বয়ে এই নতুন ভূমি নীতিৰ বিৰুদ্ধে আমি গণজাগৰণৰ জৰিয়তে গণ আন্দোলন আমি গঢ়ি তুলিম হয় স্মাৰক পত্ৰ ইয়াৰ ওপৰতে আমি প্ৰদান কৰিছোঁ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ এজন মুখ্য কাৰ্যবাহী সদস্য আছে আমাৰ দাবীটো হ'ল যে 25 জুন তাৰিখে তেওঁলোকে যিটো অৰ্ডাৰ উলিয়াইছে নতুন ভূমি নীতি সেই নীতি তেওঁলোকে উঠাই ল'ব লাগে তাৰ পাছত খাজানাৰ নিৰিখ তাৰ পাছত প্ৰিমিয়ামৰ নিৰিখ ইয়াৰ উপৰি কনভাৰ্চনৰ কথা ইয়াত আছে যে আপুনি একচনীয়া মাটিৰ পৰা আকৌ ম্যাদী পটালৈ কনভাৰ্চন কৰিব যাওঁতেও তাতো আকৌ 10% মান আকৌ প্ৰিমিয়াম ভৰিব লাগিব তাৰ মানে কি আপুনি কেঁচা পটাৰ পৰা ম্যাদী কৰিবলৈ হ'লে বিঘাই প্ৰতি আপুনি এতিয়া 1 লাখ টকাকে কাউন্সিলকো প্ৰিমিয়াম দিব লাগিব যিটো যুক্তিসংগত নহয় আৰু যিটো মানে এইটো সম্ভৱো নহয় আমাৰ মনৰ কাৰণে গতিকে এই প্ৰিমিয়ামৰ নিৰিখবিলাক সম্পৰ্কে কেনচেল কৰক তাৰপাছত খাজানাৰ নিৰিখবিলাকো তেওঁলোকে এইটো মানে উঠাই লওক Itum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.